Hello friends, welcome to Robo Assam. আৰু আপোনালোকে জানে এতিয়া সকলোৱে কৰোনাৰ লগত যুঁজি আছে, মুখত মাস্ক পিন্ধিবলগীয়া হৈছে আৰু জলৈকে যাওক বা যতে যাওক যিকোনো বস্তু লবলৈ আপুনি পোনপ্ৰথমে স্যানিটাইজাৰ কৰিবলগীয়া হৈছে। সো মই ভাবিছো যে হ্যান্ড স্যানিটাইজাৰটো আমি ৰবটিক সিস্টেমত বনালে কেনেকুৱা হ'ব। এইটো আছে আমাৰ হোমমেড ৰবটিক হ্যান্ড স্যানিটাইজাৰ আৰু ইয়াতে আমাৰ হাত দুখন সোমাই দিলে আল্ট্ৰাসনিক সেন্সৰে ডিটেক্ট কৰি পেলাই নিজে নিজে স্যানিটাইজ কৰিব আৰম্ভ কৰে। আৰু এই স্যানিটাইজাৰটো বনাবলৈ আমাক লাগিছে এটা আল্ট্ৰাসনিক সেন্সৰ আৰু এটা সাৰ্ভো মটৰ আৰু লগতে এটা লাগিছে আমাক আৰ্ডিনো ইউনো আৰু কিছুমান জাম্পাৰ ৱেৰ ব্যৱহাৰ কৰিছো। পিন কনফিগাৰেশ্যন আৰু কানেকশ্যনৰ কাৰণে আমি এটা বেলেগকে ভিডিঅ' বনাই থোৱা আছে আৰু এই ভিডিঅ'টো লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। আপোনালোকে যদি কানেকশ্যন আৰু পিন কনফিগাৰেশ্যন বুজি পোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত এই লিংকটো ক্লিক কৰি পিন কনফিগাৰেশ্যন আৰু কানেকশ্যন চাব পাৰি।